হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজি মই লৈ আহিছোঁ কচু শাকৰ ৰেচিপি এটা। যদি ৰেচিপিটো চাই ভাল পায় তেন্তে লাইক কৰিব আৰু কমেণ্ট যোগে জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিল। এতিয়া আহকচোন এই ৰেচিপিটো বনাবৰ বাবে মই কি বস্তু প্ৰয়োজন হৈছে চাই লওঁ। প্ৰথমতে মই লৈছোঁ এমুঠি কচু শাক আৰু শাকখিনি মই এতিয়া ভালদৰে চাফা কৰি ল'ম। যিখিনি পাতৰ অংশ সেইখিনি মই ভিডিঅ'টো দেখুৱাৰ ধৰণে এনেকৈ মেলি চাই লৈছোঁ, নহ'লে কেতিয়াবা কিবা কিবি সোমায়ো থাকিব পাৰে। সেইবাবে আপোনালোকেও এনেধৰণে ভিডিঅ'টো দেখুৱাৰ ধৰণে চাফা কৰি ল'ব। আৰু এনেধৰণে মই আটাইখিনি শাকে কচুথুৰখিনি মই চাফা কৰি ল'লোঁ। এতিয়া মই কচুথুৰৰ যিখিনি ঠাৰি আছে, ঠাৰি অংশটো, সেই ঠাৰি অংশটোৰ ওপৰত এটা যিখিনি চ'চ আছে সেই চ'চখিনি এনেকৈ ভিডিঅ'টোত দেখুৱাৰ ধৰণে মই আঁতৰাই ল'ম। আৰু আঁতৰাই লোৱাৰ পাছত মই এনেকৈ হাতেৰে এনেকৈ টুকুৰা টুকুৰকৈ প্ৰথমতে লৈ ল'ম, টুকুৰা টুকুৰ কৰি ল'ম। আৰু এই পাতখিনিও মই ব্যৱহাৰ কৰিম। এইখিনিও মই সৰু সৰুকৈ কাটি ল'ম, যিহেতু একেবাৰে কুমলীয়া হয় পাতখিনি সেইবাবে। আৰু শেষত মই এইখিনি ভালদৰে সৰু সৰুকৈ কাটি ল'ম। আৰু যিখিনি একেবাৰে কুমলীয়া থোৰ হয় সেইখিনি আপোনালোকে চ'চটো নুগুচালেও হ'ব, এনেকৈ কাটি ল'ব। আৰু মই এতিয়া এইখিনি ভালদৰে কাটি ল'লোঁ সৰু সৰুকৈ। এতিয়া মই অলপমান পানী দি 2-3 বাৰ এনেধৰণে ধুই ল'ম ভালদৰে। এনেকৈ মোহাৰি ভালদৰে ধুই ল'ব। একেবাৰে তিয়াই নাৰাখিব, এনেকৈ অলপ পানী দি পেলাই ধুই ল'ব। আৰু এইখিনি মই এতিয়া ধুই লোৱা হৈ গৈছে। এতিয়া মই পানীৰ পৰা এখন প্লেটত মই এনেকৈ পানীৰ পৰা টুকি থ'ম কচু শাকখিনি। আৰু এতিয়া এই কচু শাকখিনি বনাবৰ বাবে মই আৰু অলপ বস্তু লৈছোঁ, সেইখিনি মই আপোনালোকক দেখাই দিছোঁ। ইয়াতে কচু শাকখিনি মই সৰু সৰুকৈ কাটি ল'লোঁ। আৰু লৈছোঁ 2-3টামান জলকীয়া আৰু এমুঠিমান লৈছোঁ কণ বিলাহী, মানে সৰু বিলাহী, আপোনালোকে ডাঙৰ বিলাহীটো দিব পাৰে। আৰু লৈছোঁ এমুঠি মচুৰ দালি, দালিখিনি মই অকণমান সময়ৰ বাবে তিয়াই ৰাখিছিলোঁ। আৰু লৈছোঁ এটা মিডিয়াম চাইজৰ আলুখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এচামুচ খুন্দি লোৱা আদা নহৰু লৈছোঁ। আৰু এখিলা তেজপাত লৈছোঁ। আৰু এটা ডাঙৰ চাইজৰ পিঁয়াজ মই এনেকৈ দীঘলকৈ কাটি লৈছোঁ। আৰু লৈছোঁ 3টা মধুসোলেঙৰ আগ লৈছোঁ। এই শাকটো সকলোৱে হয়তো চিনি নাপাবও পাৰে। যিসকলে চিনি পায় তেখেতসকলেতো পায়ে, আৰু যিসকলে চিনি নাপায় তেখেতসকলৰ বাবে সুবিধা হ'ব, সেইবাবে মই আপোনালোকক এনেকৈ পাতটো দেখাই দিছোঁ। এইটো টেঙাজাতীয় শাক হয়। আৰু এই শাকটোৱে আপোনালোকে টেঙাজাতীয় জোল বনায়ো খাব পাৰে, খাবলৈ বহুতেই ধুনীয়া হয়। আনফালে এখন কেৰাহী গেছত পাতি লৈছোঁ। কেৰাহীখন ভালদৰে গৰম হৈ অহা তাতে মই জোখমতে দিছোঁ সৰিয়হৰ তেল। আপোনালোকে তেলৰ পৰিমাণটো নিজৰ জোখমতে দি ল'ব পাৰিব। আৰু তেলখিনি ভালদৰে গৰম হৈ অহা তাতে দি দিছোঁ তেজপাতখিলা আৰু কাটি ৰখা পিঁয়াজখিনি। এতিয়া মই ভালদৰে পিঁয়াজখিনি অকণমান সময়ৰ বাবে ভাজি ল'ম। আৰু পিঁয়াজখিনি অলপ সময় ভজাৰ পাছত আদা নহৰুখিনি মই ইয়াতে দি দিম। আৰু আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে মই এইখিনি অকণমান সময়ৰ বাবে ভাজি ল'ম। এয়া মোৰ ভজা হৈ গ'ল। এতিয়া মই ইয়াতে দিছোঁ আলুকেইটুকুৰা দি দিছোঁ। আপোনালোকে আলুখিনি প্ৰথমতে ফ্ৰাই কৰি ল'ব পাৰে, মই পিছে এনেধৰণে দিছোঁ। প্ৰথমতে দি ল'লে আলুখিনি অলপ সময় লাগে সিজোঁতে, সেইবাবে মই প্ৰথমতে এনেকৈ ভাজি লৈছোঁ। আৰু অকণমান জোখমতে দিছোঁ নিমখ। অকণমান সময় আকৌ লৰাই ল'ম। লৰাই লৈ এইখিনি 1 মিনিটমান সময়ৰ বাবে মই ঢাকোন মাৰি ৰাখিছিলোঁ। 1 মিনিট হোৱাৰ পাছত মই এখন ঢাকোনখন আঁতৰাই আকৌ এবাৰ লৰাই লৈছোঁ। এইখিনি আলুখিনি অলপ ফ্ৰাই হৈ গৈছে। আৰু এতিয়া এইখিনি সময়তে দি দিছোঁ যিখিনি দালি ৰাখি থৈছিলোঁ, সেই দালিখিনি মই ইয়াতে দি দিছোঁ। আৰু দালিখিনি দিয়াৰ পাছত অলপ সময় এনেকৈ লৰাই ল'ব। লৰাই লোৱাৰ পাছত আকৌ মই ঢাকোন মাৰি 1 মিনিটমান সময়ৰ বাবে এইখিনি সিজিবলৈ দিম ভালদৰে। 1 মিনিট সময়ৰ পাছত ঢাকোনখন আঁতৰাই ল'লোঁ। আঁতৰাই লোৱাৰ পাছত ভালদৰে আকৌ এবাৰ লৰাই ল'লোঁ। আৰু এতিয়া এইখিনি সময়তে দি দিছোঁ জলকীয়াকেইটা মই ভালদৰে ফালি দিছোঁ, মানে মাজেদি ফালি দিছোঁ। আপোনালোকে পেষ্ট বনাই দিব পাৰে। আৰু এইখিনি সময়তে দি দিছোঁ যিখিনি কচু শাক আছিল সেইখিনি দি ল'লোঁ। দি লোৱাৰ পাছত এইখিনি মই এতিয়া ভালদৰে মিক্স কৰি ল'ম। আৰু এইখিনি মিক্স কৰা হৈ গ'ল। এতিয়া মই ইয়াতে সোৱাদ অনুযায়ী দিছোঁ নিমখ। যিহেতু মই নিমখৰ পৰিমাণটো আগতে দি থোৱা আছে সেইবাবে অকণমান কমাই দিছোঁ। আৰু দিছোঁ আধা চামুচ হালধি পাউডাৰ। আৰু এইখিনি ভালদৰে মিক্স কৰি লৈ এইখিনি 2 মিনিটমান সময়ৰ বাবে মই ৰাখি দিম। আৰু মাজতে মই এবাৰ লৰাই লৈছিলোঁ, ভিডিঅ'টোত দেখুওৱা নহ'ল যিহেতু ভিডিঅ'টো বেছি দীঘল হৈ যাব, সেইবাবে এতিয়া এইখিনি অলপ গলি গৈছে, দেখিছে ভিডিঅ'টোত। আৰু জুইটো মিডিয়াম ফ্লেমতে ৰাখি থৈছোঁ প্ৰথমৰ পৰাই, একেবাৰে বঢ়াই নিদিব নহ'লে লাগি ধৰিব পাৰে। আৰু এইখিনি সময়তে মই দিছোঁ মধুসোলেঙৰ পাতখিনি ভালদৰে কাটি দিম সৰু সৰুকৈ। এইখিনি কাটি দিয়াৰ পাছত অকণমান সময় লৰাই ল'লোঁ।
লৰাই লোৱাৰ পাছত যিখিনি মই বিলাহী ৰাখি থৈছিলোঁ সেই বিলাহীখিনি দিছোঁ আকৌ মই এইখিনি এতিয়া অলপ লৰাই ল'ম এতিয়া মই এইখিনি ভালদৰে লৰাই লৈছোঁ আৰু এইখিনি সময়তে দিছোঁ অলপমান দি দিছোঁ ৰেড চিলি পাউডাৰ আপোনালোকে নিজৰ জোখ অনুপাতে দিব পাৰিব আৰু দিছোঁ 1 চামুচ জিৰা গুড়ি আপোনালোকে বেলেগ মছলাও ইয়াত ব্যৱহাৰ কৰিব পাৰিব মই পিছে বেছি মছলা ইয়াত ব্যৱহাৰ কৰা নাই এইখিনি দিছোঁ আৰু এতিয়া ভালদৰে মই মিক্স কৰি ল'ম মিক্স কৰি লোৱাৰ পাছত এইখিনি মই আকৌ 1 মিনিটমান সময়ৰ বাবে ঢাকি ৰাখিছিলোঁ যেহেতু ভালদৰে সিজিব লাগিব আৰু এইখিনি এতিয়া আলুখিনি অলপ সিজিছে আৰু বিলাহীখিনি অলপ গলিবলৈ ধৰিছে সেইবাবে মই অকণমান ভিডিঅ'টো দেখুৱাৰ ধৰণে হেতা পাতে এনেকৈ হেঁচি বিলাহীখিনি ভাঙি দিছোঁ এতিয়া মই এইখিনি আকৌ 1 মিনিটমান সময়ৰ বাবে সিজিবলৈ দিম ভালদৰে 1 মিনিটৰ পাছত মই আকৌ ঢাকনখন আঁতৰাই লৈছোঁ আঁতৰাই লোৱাৰ পাছত এইখিনি দেখিছে ভালদৰে এইখিনি অলপ সিজিছে আৰু এতিয়া মই এইখিনি সময়তে দিম অলপমান পানী দিম পানীৰ পৰিমাণটো কমকৈ দিব যেহেতু দালিখিনি দিয়া আছে সেইবাবে দালিখিনি অলপ ভালদৰে সিজিব লাগিব সেইবাবে মই অলপমান পানী দি আকৌ মই ঢাকন মাৰি ৰাখিছোঁ আকৌ মই ঢাকনখন আঁতৰাই ল'লোঁ আঁতৰাই লোৱাৰ পাছত মই আপোনালোকক দেখাইছোঁ আৰু কচু শাকৰ ৰেচিপিটো মোৰ ৰেডি হৈ গৈছে এতিয়া মই এইখিনি আপোনালোকক একেবাৰে ওচৰৰ পৰা দেখাই দিছোঁ এয়া চাওকচোন দেখিছেনে কালাৰটো কিমান ধুনীয়া হৈছে সঁচাকৈ খাবলৈ বহুতেই ধুনীয়া হৈছিল এনেধৰণে আপোনালোকে যদি বনাই খোৱা নাই তেন্তে এনেকৈ এবাৰ বনাই খাব বুলি আশা ৰাখিলোঁ আৰু এতিয়া গেছটো অফ কৰি দিলোঁ অফ কৰি দিয়াৰ পাছত মই এতিয়া আপোনালোকক দেখাই দিছোঁ এয়া চাওক মোৰ ৰেচিপিটো ৰেডি হৈ গ'ল এতিয়া মই এটা বাউলত আপোনালোকক পৰিৱেশন কৰি দেখাইছোঁ এনেধৰণে যদি আপোনালোকে কচু শাক খোৱা নাই তেন্তে এবাৰ এনেকৈ ট্ৰাই কৰি চাবচোন খাবলৈ বহুতেই ধুনীয়া হয় আৰু যিসকলে নতুনকৈ চাইছে প্ৰথমবাৰৰ বাবে চাইছে মোৰ ভিডিঅ' আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টিটো প্ৰেছ কৰি অল কৰি দিব তেতিয়াহে আহিবলগীয়া নতুন ভিডিঅ' নটিফিকেশ্যন সকলোতকৈ আগত পাব গতিকে আজিলৈ আহিলোঁ বাই বাই